মই ক্লাছ 1ত পঢ়ো। আজি মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল বেবেৰী বাং। কবি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। খুচুক ফাচাক কথা এটা চুচুক চামাক কৈ, জুপুক জাপাক বুঢ়াৰ পেটত আছিল কথম পিৰৈ। পুলুক পালাক চকুৰে চাই মুলুক দেও আহিল, গুজুক গজাক কথাৰ মেল তিনি পৰমান বহিল। ঘটুক ঘাটাক চাপানি খাই তামোল মটক মাতাক, মুলুক দেৱে যাবলৈ ওলাল খৰম খাটাক খাটাক। খুচুক ফাচাক কথা ইফালে ওলাব নোৱাৰা হৈ, ভাত উতলা দি উতলি আছিল বুটুক বাটাক কৈ। ভলভলীয়া বুঢ়া সলসলীয়া মুখ, এবাৰ সুৰুঙা পাই ধুলুক ঢালাক বাগৰি পৰিল খুচুক ফাচাক কাই। টুপুক টাপাক বুটলি লৈ পেটত ভৰালে ঠাহি, মুলুক দেৱে বাট বুলিলে মুচুক মাচাক হাঁহি।